য'ত আছে আপুনি শ্যামকণি মহন্ত ডাঙৰীয়া আপুনি য'ত আছে তাতে থাকক সুস্থ থাকিব আপুনি আমাৰ সন্মুখত অনুগ্ৰহ কৰি নাহিব কাৰণ আমি কষ্ট কৰি খোৱা মানুহ হয় ন আমাৰ গাত তেজবিলাক গৰম মানে কিবা এটা কৰি দিম পিছত জেল খাটি আহিব পাৰো জুবিনৰ কাৰণে আগতেও কৈছিলো মৰিব পাৰো মাৰিব পাৰিম ঘৰত আছে মাৰিব কিয় নহয় ঘৰত আছে আরে ঘৰত আছে কিয় কৰি দিছেন বা আরে কোন করতে আরে একো তো কানে মই কি কৈছো মই কৰা মই ঘৰত আছে কিয় মাৰিছো কি বলবো মই এজনো কিন্তু পুলিশ লেডিজ পুলিশ নাছিলে ইয়াতে সব জেস পুলিশ এটাক কৰিছে দেখাই দিও ভুল কথা লেডিজ পুলিশ আছে কিন্তু লেডিজ পুলিশ নাছিল নাই কৰা আমাৰ কেৱল অসম পুলিশে কৰিছে বেলেগে নাই কৰা আৰু বেলেগ যিখিনি ফোৰ্স আছে সেই ফোৰ্সখিনি বহুত বেছি ভাল এই স্যার কিন্তু যিখিনি অসম পুলিশ তাৰ দিছে পটনাস নাই এইটো 2 নম্বৰ আৰু এজন গল লৰাজন গল ভাই এবলা আৰু আছে দুনিয়া মহিলাকো কৰিছে আৰু লেডিজ পুৰুষ মানে সৰু বাচ্চা সকলোকে মাৰপিট কৰিছে কিমান দিন মাৰিব কি কব বাইদেউ কোন কি কব এইয়া জাগা লাঠি এক সেকেন্ড এই জায়গা লাঠি খুব কেনেকে ফাটি গৈছে চাক চাক রাইজ আর কোন আছে মারখো মানে আর কোন দেখোছুন এই চাক কেনেকে মারিছে চাক পুলিশে এই চাক রাইজ আইলক পুলিশে চাক এই চাক রাইজ চাক কেনেকে এই চাক রাইজ এইটো কিন্তু আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এইটো দিব লাগিব আমি মাৰ খালো তোমাৰ পৰজন মই মাৰ খালাও কিন্তু ইয়াৰ ন্যায় পাব গুলি মাৰিব লাগিব নহয় গুলি মাৰিব লাগিব আমি মাৰ খাইছো কেনেকে এই মাৰ আমি পৰৱৰ্তী গুলি মাৰিব লাগিব দেখি ইতিমধ্যে দেখিছে এই চাৰিজন দেখালো আৰু আছে বহুত আছে মাৰিছে এনেকে মাৰিব নালাগিছিল পুলিশে এইটো যেনেকে মাৰপিট কৰিছে ইয়াৰ জবাব দিব লাগিব কিন্তু এই বিকাশ আছে আপনি देखिए हम पुलिस मार से यार पुलिस मार से पुलिस यहाँ पे बहुत प्रोटेक्शन की है Please CM sir request কৰিছো please জনতা কৈছে যে CM sir request কৰক আমি একো নকৰো আমি জুবিনদাৰ কাৰণে আৰু নালাগো জুবিনদাৰ কাৰণে মানুহ ইমান বেয়া অৱস্থা হৈছে আজি মাক বিলাকে কান্দি অৱস্থা হে আমি নালাগো জুবিনদাৰ নিজে ভগৱান ভাবিছো গৰিমা বৈ যেতিয়া তদন্ত বিচাৰা নাই আমি নিবিচাৰো আৰু গৰিমা বকো কৈছো গৰিমা বৌ আমি জুবিনদাৰ ভাল পাও কাৰণে কৰিছিলো আৰু নকৰো আপোনালোকে নিবিচাৰে আমি নকৰো কিন্তু এনেকুৱা নকৰিব অজয় ফুকন কাৰোবাৰ হাজবেণ্ড হয় কাৰোবাৰ ভায়েক হয় কাৰোবাৰ ল'ৰা হয় প্লিজ তাৰ লগত এনেকুৱা কোনো কৰি নাথাকিব আমি মৰি যাম আমি বাধ্য হ'ম এতিয়া এনেকে থাকিলে আমি পাগল হৈ গৈছো কালি লাগে অজয় ফুকনক ঘূৰাই দিলে অলপ ন্যায় নালাগে একো নালাগে জুবিনদাৰ ন্যায় আমাক নালাগে জুবিনদাৰ ন্যায় আমি নিবিচাৰো জুবিনদাৰ ন্যায়ৰ কাৰণে গৰিমা বৌ আছে আমাক ন্যায় নালাগে অজয় ফুকনক লাগে জুবিনদাৰ ভগৱান যদি সঁচাকে ভগৱানে জুবিনদাৰ ঘূৰাই দিয়ক প্লিজ অজয় ফুকনক ঘূৰাই দিয়ক CM sir প্লিজ সবে ৰিকুৱেষ্ট কৰক এনেকে আমাক আমি এই ছোৱালীবোৰ ৰাস্তাৰ মাজত এই ৰাতিখন ৰাস্তাৰ মাজত আমি পাগলৰ দৰে কান্দি আছো আমাক প্লিজ ঘূৰাই দিয়ক অজয় ফুকনক বেল দিলে কোৰ্টৰ পৰা বেল দিয়াৰ পিছত আমি গাড়ীলৈ আনিব ওলাইছো পিআৰ দিছে বেল দিছে আমি গাড়ীলৈ আনিব ওলাইছো ইমান কে পুলিচ আহি আমাক গোটেই নখ চক ভাঙি মেলি অজয় ফুকনক ধৰি লৈ গৈছে এতিয়া ক'ত নিছে আৰু এতিয়া নিউজত দিছে যে আৰক্ষীক মাৰিছে সি একো মায়াবিনী গানটো গাই আমি ওলাই আহিছিলো মানটো গাই জাষ্ট ওলাই আহিছো পুলিচে এনেকে ধৰিছে মিডিয়াবিলাক আছে যদি সিহঁতি দেখাই সঁচা কথা গোটেই মিডিয়া কেমেৰা কৰি আছে
এতিয়া লৈ গৈ ক'ত ৰাখিছে কি কৰিছে আমি নাজানো এনেকুৱা চৰকাৰ প্লিজ হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰিছো এনেকে প্লিজ জনতাক শাস্তি নিদিব প্লিজ ৰাইজ মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক যদি অকমান জুবিন দাক ভাল পায় আজি জুবিন দাৰ কাৰণে অজয় ফুকন এনেকুৱা পৰিস্থিতিৰ হৈছে আমি এনেকে পৰিস্থিতিত মৰি আছো যদি ভাল পাই প্লিজ সকলোৱে যাতে হিমন্ত বিশ্ব শৰ্মাক ৰিকুৱেষ্ট কৰে আজি কিবাকে লাগি মেলি বেলটো দিয়ালে তাৰপিছত লগ তেওঁ গাড়ীত ঘূৰাই যেনেকে উঠাইছে তেওঁক মাৰিছে মাৰি কিনে গাড়ীত উঠুৱাইছে আৰু এতিয়া নিউজত দি আছে যে অজয় ফুকনে মাৰিছে অজয় ফুকনে কাকো চুবই পৰা নাই অজয় ফুকনক 100জন মান আৰক্ষীয়ে হাতেৰে ভৰিয়ে ধৰি উল্টাই মেলি গাড়ীৰ ভিতৰত বহুৱাই